লিংকটো পাব। তামুলী ফটোগ্ৰাফী 97 এই ঢোল চুল আহিছে আমাৰ তামুলী ভাই। এইটো আমাৰ ঢুলি। ঠিক আছে মই ভিডিঅ' কৰিম, তুমি ফ্ৰীকে খোৱাবা নাই? ফ্ৰীকে দিছা নেকি? মই কালি এটা ষ্টেটাছ ফালিছিলোঁ যে কোনোবাই ফটো মাৰি দিবা নেকি তাকো ফ্ৰীকে বুলি। থেংক ইউ ছ' মাছ। এফালে জানুৱাই মেছেজ কৰিছে, কেইবাজনো ল'ৰাই মেছেজ কৰিছে, কমল কৃষ্ণই মেছেজ কৰিছে, তামুলে মেছেজ কৰিছে। আৰু আজি জীৱনৰ প্ৰথমবাৰ ফটো শ্বুট কৰিবলৈ গৈ আছোঁ, তাকো বিহু ফটো শ্বুট। সদায় মানে কৰিম বুলি মন গৈ থাকে, কিন্তু ভগৱানৰ কিবা মানে মিলিলে যি ফটো শ্বুট কৰিবলৈ গৈ আছোঁ। মই যে আৰু মোৰ লগত শিকা যাব তো বলক এডোখৰ খোজকাঢ়িছোঁ মানে বাইকখন থাকিলে মনোযোগ আপুনি গৈছিলে ক'বাৰলৈ, তো এতিয়া বাইকখন লৈ যাওঁ বলক ফটো শ্বুট কৰিম। ফাৰ্ষ্ট টাইম কৰিম বিহু ফটো শ্বুট, নাজানো আৰু কি হয়। মনে যে বাইক চাইক লৈ দিলে তেতিয়া আমি যাওঁ ফটো মাৰিবলৈ। আৰু ডিপুহঁতৰ ৰুম মানে এইফালে ডিপু ৰুম আছে, আৰু বঢ়িয়াকৈ মানে আজি ফটো শ্বুট হ'ব। ফটো শ্বুট মই আৰু শিখাই লগতে আছে, তো ফটো শ্বুট কোনে কৰিব সেইজন ব্যক্তি দেখাবই লাগিব। কিন্তু কালি আছিলে আমাৰ ফটো শ্বুট আছিলে, কিন্তু কালি মই বিশেষ কাৰণে কৰিব নোৱাৰিলোঁ, বিশেষ কিছুমান অসুবিধাৰ কাৰণে আপোনালোকে হয়তো গম পায়। তো ফাইনেলি আজি বোলো ফটো শ্বুট কৰিম বুলি ক'লোঁ, ফাইনেলি আহিলে এইফালে। কি খবৰ ডেকা ল'ৰা? হেণ্ডছেক দিয়া। কি ক'ম, ভাল লাগিছে। আৰু এখেতৰ নাম্বাৰ চাম্বাৰবিলাক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে লৈ ল'ব বঢ়িয়াকৈ। আৰু এতিয়া ফটো শ্বুট কৰিব যাওঁ, আৰু বহুত জল্দি হ'ল, তো সেইটো কাৰণে মানে মই ঘৰত বিশেষ ভিডিঅ' কৰিব নোৱাৰিলোঁ, ডাইৰেক্ট ইয়ালৈ আহিলোঁ। আৰু ইয়াত এতিয়া ধুনীয়াকৈ মেকআপ চেকআপ কৰিব, আৰু মোকো মেকআপ কৰিব নেকি? চিয়'ৰ তোমাক কৰি দিব। মই মেকআপ কৰিয়ে পোৱা নাই, নাজানো আৰু মেকআপ কৰিলে মোক কি হ'ব মোৰ সন্দেহ আছে। যি কি নহওক তো কৰি চাম মেকআপ, একো নহয় ন মেকআপ কৰিলে, কি প্ৰব্লেম নহয় না? নহয় ফাৰ্ষ্ট টাইম মেকআপ কৰিম। তো এতিয়া মই পিন্ধি লওঁ চুৰিয়া টুৰিয়াবিলাক পিন্ধি ঘৰৰ পৰা লৈ আহিছোঁ চুৰিয়া টুৰিয়া, কাৰণ গম পাইছে এইদিনা চুৰিয়া পিন্ধিয়ে আছোঁ আমি সংঘত। এইকেইটা কোনো চুৰিয়া পিন্ধি আছোঁ ঘৰত, যে আধ্যাত্মিক যিটো কৰ্মশালা পাইছে তাত চুৰিয়া পিন্ধিব লাগিবই, আৰু সেইখন চুৰিয়াকৈ লৈ আহিছোঁ। ষ্টিকাৰ এটা লাগি আছে কৰাই দিবা। তাত ঢোল চুল এনেকৈ লৈ যাওঁ, তুমি ঢোল আনিছা? এই ঢোল চুল লৈ আহিছে আমাৰ তামুলী ভাই চিনি পাই। আগতে মোক কেইবাটাও ভ্লগত হয়তো ওলাইছে, ষ্টিকাৰ উলিয়াইছে কেইবাটাও ভ্লগত আপোনালোকে ওলাইছে, চিনি পায়। ই ফটো শ্বুট কৰিছে, কালিও এখন বিয়াত কৰিছে। তাৰপৰা মোৰতো কেইবাদিনৰ আগৰ পৰা চলি আছিলে যে কৰিম মোৰ টাইম মিলিব পৰা নাছিলে। ফাইনেলি ভগৱানৰ কিবা কিবাকৈ টাইমটো মিলিলে, আৰু এতিয়া ভিডিঅ' কৰোঁ, ফটো লগতে বোলো ভিডিঅ' এটা বনাই আপোনালোকক দেখাওঁ কেনেকৈ ফটো শ্বুট কৰা হয়। ফাৰ্ষ্ট টাইম মই এই ফটো শ্বুট কৰি চুৰিয়া পিন্ধাই দিলে আমাৰ তামুলী ভাইয়ে। তাৰপিছত এইফালে চোলা, যিকোনো প্ৰকাৰে চোলাটো ভগৱানৰ কিবা জুইছে ন, জুইলে যে আকৌ ভাল লাগিছে, জুইলে মুঠতে কিবাকৈ জুইছে আৰু দেখিছে আপোনালোকে। তো এইফালৰ পৰা মই ধন্যবাদ দিছোঁ চোলা যি দিছে মানসৰ ভাইক, তো মানসহঁতৰ ফেমিলিক ধন্যবাদ দিছোঁ দেই চোলাটো দি পঠিওৱাৰ কাৰণে। ইমান জল্দি খোলাৰ পিছত মাকহঁতে যায় পটককৈ বাকচৰ উলিয়াই দিলে, ধন্যবাদ। এতিয়া চব মানে সিহঁতি পিন্ধাই দিছে, কাৰণ সিহঁতি ফটো শ্বুট কৰিব কেনেকৈ কি ষ্টাইল মইতো নাজানো। মইতো ঘৰত যেনেকৈ চুৰিয়া পিন্ধো, কিন্তু সিহঁতেতো মানে ফটো শ্বুট হ'ব ন, ডাইৰেক্ট ফটো শ্বুট ইনষ্টাগ্ৰামত যাব নাই, সিহঁতৰ নিজৰ পেজত যাব। আপোনালোকে সিহঁতৰ পেজ চাব। কি আছিলে তোমাৰ নাম? ইনষ্টা তামুলী ফটোগ্ৰাফী 97 আছে। তামুলী ফটোগ্ৰাফী 97 মাৰিব, ইয়াৰ ইনষ্টাগ্ৰাম লিংকটো পাব। ইনষ্টাগ্ৰামত মই ইয়াত ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম দি দিম, ইয়াত ফোন নাম্বাৰ দি দিম, গোটেইখিনি দি দিম। কিন্তু ইনষ্টাগ্ৰামটো মানে মুখত ক'লে বেছি সুবিধা হয় মানুহবিলাক, সেইকাৰণে নাম্বাৰটো কৈ দিয়কচোন একবাৰ। ইয়াৰ নাম্বাৰটো লৈ লওক, 97076721194। অ'কে, এইটো নাম্বাৰ লৈ লওক, জিঅ' নাম্বাৰ। বঢ়িয়াকৈ কল কৰিব পাৰে, ধুনীয়াকৈ ডিছকাউণ্টত ফটো শ্বুট কৰিব। অলৰেডি মই কৈ দিছোঁ। তো এতিয়া আমি ধুনীয়াকৈ ফটো শ্বুটটো কৰি লওঁ, তাৰপৰা লগ পাইছোঁ বঢ়িয়াকৈ। আৰু ফটো চুটকৈ অলপ চুটিকৈ দিম মানে ভিডিঅ'বিলাক, কাৰণ নিজে কৰি থাকিম যে। আৰু জেগা মানে ওচৰতে লওঁ আমি, হয় নাই? ওচৰতে কৰিম, আঁতৰত নাযাওঁ মানে। আৰু এতিয়া শিখাই কৰি আছে মেকআপ, তাৰপিছত হয়তো মই কৰিম। কি ফাইনেলি মই ওলাই আহিলোঁ বঢ়িয়াকৈ এনেকৈ, নাজানো আৰু কি লাগিছে। এনেকৈ কোৱা কেইবাজনো ছোৱালী মনত পৰিছে আকৌ। ভাই চাহাব দিব বেলেগ দি দিছে আকৌ। এইফালে আমাৰ শিখাই ধুনীয়াকৈ মেকআপ কৰি আছে। এইফালে ধুনীয়াকৈ দেখা দিছোঁ। এইফালে চিকেন মেকআপ কৰিছোঁ। মেকআপটো এটা চিনেমেটিক চাই লওক, তাৰপৰা লগ পাইছোঁ বঢ়িয়াকৈ। বিয়াত ডাঙৰ এখন গ্লাছ, তো ইয়াতে তেনেকৈ মেকআপ চেকআপ বুলি কৰে। তো সেয়া লগতে যিসকলে নকৰিছে আপুনি ছাবস্ক্ৰাইবটো কৰি, যিসকলে আগৰ পৰা চাইছে লাইক কৰি দিব, বঢ়িয়া লাগে। বিহু যিটো ফটোশ্বুট বৰ্তমান ট্ৰেণ্ডিঙত আছে এইকেইদিন, তো বঢ়িয়াকৈ এতিয়া মই চুলিখিনি বোলে মোক ঠিক কৰে। আচ্ছা, অ'কে, বঢ়িয়া। চুলিখিনিকে কৰিলোঁ। বাইদেউ বাঢ়ি আছে চোন। চেঁচা লাগিছে। অ' তুমি এফালে আহা নেকি?
মুকুল ভাই দিয়া গামোচা দিয়া পিন্ধাই দিয়া আয়ো যেনেকৈ কৈছোঁ মানে সেনেকৈ যেন পিন্ধাব মোক পিন্ধাই দিম ধৰা ফাৰ্ষ্ট টাইম মই ফটোশ্বুট কৰিবলৈ আহিছোঁ দেই নেজানো কিবা দুখতে তালি বজাবলৈ মানুহকেইটা মাৰ হ'ব ফাৰ্ষ্ট টাইম ফটোশ্বুট কৰিছোঁ তাকো বিহু আৰু সেইটো কৈছে আমাৰ তামুলী ডাঙৰীয়া গতিকে ধন্যবাদ দিছোঁ তামুলী ডাঙৰীয়া ইমানখিনি সুবিধা দিয়াৰ কাৰণে তো ভাল লাগিছে আৰু মোবাইলটো চাব মিৰৰটো লৈ ল'ব আমাৰ ধূলি মা এইটো আমাৰ ঢুলীয়া খিনাইছোঁ কিমান হ'ল গামোচা চামোচা পিন্ধাই থোৱা আছে আৰু তামোল এইফালে আমাৰ লাগি আছে মুকুল ভাই এইফালে শিখা কি খবৰ শিখা ফাইনেলি শিখাখন মেকআপ কৰিছে চাই লওক কিছুমান আকৌ মেকআপ কৰিলেহে ধুনীয়া লাগে এনেকুৱা মানুহ থাকে না তো ক'ত কৰিবা ইয়াত নে আগত অঁ সিটো চাইডে অঁ প্ৰথম যেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ 1000 হৈছিলে নেকি তেতিয়া সিহঁতি মাতিছিলে মোক ভিডিঅ' এটা বনাবৰ কাৰণে ডিপুৱে তেতিয়া এইটো চাইডে আহিছিলোঁ তেতিয়া আছিলোঁ হাবি আছিলে এতিয়া কাটিলে হাবিবিলাক তো এই আহি আছোঁ বঢ়িয়াকৈ এই পিছফালে শিখাই তামোল নকৰোঁ নালাগে কেলে নিজক কৰা না তুমি কিবা এটা কোৱাচোন এতিয়া নকওঁ কোৱা কি ক'ম তোমাক দিম এইটো ভিডিঅ' কোৱা কিবা এটা চুমনিখন চুমনি এতিয়া প্ৰায় চুমনি নিচিনাকৈ লগাই থৈছে মানে তো এইডোখৰতে ফটোশ্বুট কৰিব কৰি ল'ম বঢ়িয়াকৈ লৈ তুমি হাতটো এতিয়া আকৌ এনেকৈ স্পন খুলিব লাগিব চাগে ন এনেকৈ হ'লে ওলাই তাৰপৰা ওলাই মানে মই জিন্দগী ফটো মাৰি পোৱা নাই আজি মাৰিব নিজৰ ইচ্ছামতে মাৰি আছে আমাৰ চিহে তো সেয়া নিজৰ মানে ফটোটো আমি চাই লৈছোঁ চাই পিনি আকৌ নিজৰ ইচ্ছামতে অকণমান ষ্টাইল দিছোঁ কাৰণ বেছি কমফৰ্টেবল ফিল হ'ব লাগিব নহয় নহ'লে আকৌ ভাল অকৰা মকৰা লাগিলেও ভাল নালাগিব বহুত কথা থাকে তেনেকৈ এতিয়া ফটোবিলাক চেক কৰিছে কি দিব লাগিব তো মাজতে পটককৈ কেমেৰাটো লৈ লগালগ মানে ভিডিঅ'বোৰ অন কৰি লওঁ এইখনত মই কি কৰিম এতিয়া নৰ্মেলকৈ তুমি যেনেকৈ বুজা বুজি দিয়া কথা ইমান চিংগুলকৈ মৰা হ'ব এতিয়া বঢ়িয়াকৈ তো এইফালে শিখাই বহিছে ঢোলৰ কাষত নিজে পষ্ট দি লওঁ বোলে শিখাই বঢ়িয়াকৈ মই তামোলী ফটো মাৰি আছে তো তাৰপিছত মই মাৰিম মই খাব বিচাৰিছোঁ ফুচকা ভিডিঅ' কৰিব লাগে ঠিক আছে মই ভিডিঅ' কৰিম তুমি ফ্ৰীকৈ খুৱাবা নাই অঁ ফ্ৰীকৈ দিছা নেকি শুনা ভিডিঅ' মোক কৈছে ভিডিঅ' এটা কৰা সেই ফুচকা খুৱাওঁ ভিডিঅ' কৰি দিম কিন্তু ফ্ৰীকৈ খুৱাব লাগিব ফানি চানি বেলেগ দিছে আৰু তো আমি ফুচকাটো খাই লওঁ কেমেৰা ধৰিবলৈ মান নাই আৰু ঠিক ঠিকে আছে সেই ফ্ৰীকৈ খোৱালে দেখাম বুলি ক'লে মই ধেমালি কৈছোঁ এখন দোকান তোমাক এখন পপুলাৰ আইডিয়া অমৰ পাণ ভাত দেখাই দিছোঁ চব এইটো ধেমাজি ৰোড নম্বৰ দোকান ভাইটি কি খবৰ ভাইটি ভালে আছা কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী কলাবৰ ক'ৰ হয় তুমি মই গিলামা কোন হ'ব পিছফালে ন চ' ফ্ৰেণ্ডছ আমি ভিডিঅ'টো এইখিনি সমাপ্ত কৰিছোঁ যিসকলে নতুনকৈ চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যিসকলে আগৰ পৰা চাইছে লাইক কৰি দিব এটা নতুন ভিডিঅ' সৈতে ৰাজীৱক লগ পাব তালৈ ধন্যবাদ বঢ়িয়া লাগিব থেংক ইউ